নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ ৰাইজৰ চেনেললৈ স্বাগতম জনাইছো আৰু আগবাঢ়িছো আজিৰ গল্পৰ শিতানলৈ। বন্ধুসকল, আপোনালোকৰ মৰম চেনেহ আৰু আশীৰ্বাদ লৈ এই চেনেলটোৱে আজি 1000 ছাবস্ক্ৰাইব অতিক্ৰম কৰিছে। সেয়েহে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজিৰ গল্পটি আমালৈ প্ৰেৰণ কৰিছে ধেমাজি জিলাৰ ৰূপালী বৰ্মনে। তেওঁৰ গল্পটিৰ নাম হৈছে বিধৱা জীৱনৰ যন্ত্ৰণা। আহকচোন তেওঁৰ গল্পটিৰ মাজেৰে বিধৱা জীৱনৰ কিছু আভাস লওঁ। কিমান যে সুখময় আছিল সেই দিনবোৰ। দুহাতত খাৰু, কাণত কাণফুলি, ডিঙিত মংগল সূত্ৰৰে গোটেইজনী পখিলাজনী হৈ নাচি বাগি ফুৰিছিল তাই। মুখৰ সেই মৰম লগা হাঁহিটো যেন তাইৰ মুখত লাগিয়েই থাকে। তাইৰ জোনাকৰ আকাশখনত যেন ভুমুকি মাৰিলেহি এচপৰা কলীয়া দান। এতিয়া তাইৰ সকলো উকা হৈ পৰে। বিশেষকৈ বোৱাৰী এজনীক সুন্দৰ কৰি তোলা কপালৰ ৰঙাখিনি মোহাৰি দিলে তাইৰ। স্বামী ৰাহুলৰ মৃত্যুৰ দিনাই তাইৰ হাতৰ সেই জকমকীয়া খাৰুযোৰো খুলি পেলাইছিল কোনোবাই। ৰঙীন পোচাকযোৰ খুলি তাৰ ঠাইত গুজি দিছিল এযোৰ শুকুলা বৰণীয়া কাপোৰ। তাই আগতে শুনিছিল সেইযোৰ হেনো বিধৱা মানুহে পিন্ধে। মাত্ৰ 23 বছৰ বয়সতে তাই আজি বিধৱা হৈ পৰিল। উকা কপালখনেৰে তাইৰ পাৰ হৈ যোৱা দুখবোৰ কোনে বুজিব? বগা সাজযোৰৰ আঁৰত লুকাই থকা বেদনাবোৰ কোনে দেখিব? কোনো নাই এতিয়া তাইৰ ওচৰত। তাই যেন আজি সংগীবিহীন হৈ পৰিল। যন্ত্ৰণাত চটফটাই থাকে তাই। মাত এষাৰ দিবলৈ কাষত কোনোৱেই নাছিল। তেনেকৈয়ে জীয়াই আছিল তাই। এদিন কলেজৰ পৰা উভতি অহা বন্ধুজনে তাইক লগ পাই কৈছিল, প্ৰিয়া, আকৌ আগৰ দৰে তোমাৰ নতুন ৰঙেৰে ৰঙীন হবলৈ মন নাযায়নে? তুমিতো এতিয়া ৰূপৱতী গাভৰুৱে হৈ আছা। মই কৰিম তোমাৰ জীৱনটো ৰঙীন। পিন্ধাই দিম এযোৰ সুন্দৰ খাৰু আৰু কপালৰ ৰঙাখিনিও আঁকি দিম মৰম লগা কৰি। ক্ষীণ হাঁহি এটা মাৰি তাই ক'লে, মই এতিয়া বিধৱা নাৰী। তুমি তেনেবোৰ কথা নাভাবিবা। ৰাইজে মোকো দুখিব আৰু লগতে তোমাকো। তাইৰ মন নোযোৱা নহয়। আগৰ দৰে ৰঙীন সপোন দেখিল স্বামীহীনতাৰ পৰা মুক্তি পাবলৈ। স্বামীহীনতা যেন কিমান দুখ সেইটো হয়তো বেলেগে বুজি নাপাব, কিন্তু তাইৰ সাহস নাই। সি আঁকোৱালি ললেও তাৰ ঘৰৰ মানুহবোৰে তাইক কেতিয়াও আঁকোৱালি ল'ব নোৱাৰে। তাই বিধৱা,
বিধৱা হৈয়ে থাকিব লাগিব তাই। কাৰোবাৰ ঘৰত অশান্তি দিবলৈ তাই নাযায়। সমাজৰ আগত তাই কলংকিত হ'ব নোৱাৰে। তাইৰ ৰোকা কপালখন আৰু পিন্ধি থকা বগা সাজযোৰেই যেন তাইৰ চিনাকি। তাই বিধৱা। ধন্যবাদ।